22 ডিচেম্বৰ বেংগলোৰ এক্সপ্ৰেছত আহোঁতে এগৰাকী লেডিজৰ বাচ্চা জন্ম হৈছে আমাৰ ইয়াৰ ৰেলৰ ষ্টাফসকলে লৈ গৈছে বহুত কষ্ট কৰি থেংক ইউ ছ' মাছ আৰু এইটো বাচ্চাটো ইমান ধুনীয়া এয়া আমাৰ ডক্টৰ জমিৰ জি ডক্টৰ জমিৰ এণ্ড মাই চেল্ফ থেংক ইউ ডক্টৰ লগিটা ধৰি লগিটা কিমান হেল্ল' কি চব পাই ক'ত ভাল ঘৰত কিন্তু আমি এইটো বেংগলোৰৰ পৰা ঘৰ গৈ আছিলোঁ তিনিচুকীয়া তাত তিনিচুকীয়া ঘৰটো মানে জাগন হয় তাত মানে আচানক এইটো ইয়াত মানে ফৰকাটিঙৰ ওচৰত মানে এইটো বেগটো মানে ট্ৰেইনত হ'ল ট্ৰেইনত কেতিয়া আহিছিলে বেংগলোৰৰ পৰা কেতিয়া আহিছিলে আমি মঙলবাৰ দিন আহিছোঁ মঙলবাৰ আহিছিলে ক'ত যাব আমি ঘৰত কোন জেগা তিনিচুকীয়া মানে জাগন ক'ৰ পৰা আহিছিলে আপুনি বেংগলোৰৰ পৰা কোনখন ট্ৰেইন এইটো মঙলবাৰ দিন যিখন ট্ৰেইনত আহিছে আজি আপোনাক সহায় কৰিছে যিহেতু ট্ৰেইন আৰক্ষীয়ে আপোনালোকক সহায় কৰিছে কোনে সহায় কৰিলে তোমালোকে ট্ৰেইনৰ পৰা কি সহায় পালা মানে এইটো মই নাজানো আৰু আচানক হৈ গ'ল আচ্ছা কোন জেগাত হৈছিলে এইটো মানে ফৰকাটিং তোমাৰ নাম মোৰ নাম দীপক আৰু আপোনাৰ ৱাইফৰ নাম ৰবীন্দ্ৰ কি সন্ধান হৈছে ল'ৰা নে ছোৱালী ছোৱালী সুস্থ হৈ আছে